हेलो बंधुकल आज आपनालोक मोर चेनेलলৈ बहुत बहुत स्वागतम बंधुकल आज मैं এটা বস্তুৰ আনবক্সিং কৰিব লাইছো বস্তুটো আপোনালোকে যদি ইউটিউব চলাই তেনে লাগিব তো আহি আছে বস্তুটো চাওক আপোনালোকে দেখিব এইটো বস্তুটো মানে শৰ্ট মানে মই ক্ৰিকেট খেলি ভাল পাওঁ না গোটে বস্তু সিক্সাৰ মাৰো মই মাইক ললো আপোনালোকে বয়া মাইক লব 1200-1300 টকা লব सेम एटो 210 टका लैसे आपना एमआरपी तो चाइ लक আগত 2999 इमान लगत तो মই এটা কম দামি সেকেন্ড হ্যান্ড হরু পলে কানে মোবাইল এটা পাই যাম 2999 কিন্তু লইছে মাত্র 210 টাকা আপোনালোকে ভাবিব নোৱাৰিব কিন্তু এটা কি কৰিম এটো আনবক্সিং কৰিম চাওক যদি আপোনালোকে ইউটিউব চলাই তেনে হলে এই বস্তুটো লাগিবই এটা কি কৰিব ওলাই আছো এই বস্তুটো আছে এনেকা পেলাই দিব আৰু ইয়াত আহিছে দা এই বস্তুটোৰ কেবল এটো ওয়াৰটো 1.8 মিটাৰ চাওক মই এক সেকেন্ড মই দেখাই দি আছো এটো চাওক ইয়া পকৰটো যোনটো এই বস্তুটো একদম আপুনি ভালকে চাব পাৰিব চাওক এই বস্তুটো যোনটো এই মোবাইলত থাকিব এটো বস্তুটো সব পুৰা ভালে আছে বস্তুটো ইমান এইটো মাইকটো আপোনালোকে চাব পাৰিব এটো বস্তুৰে ইমান বস্তু এই এনেকা থাকে ক্লিপটো এনেকা টিপিব লাগে এনেকা ধৰিব লাগে এনেকা টিপি কিনে ধৰিব লাগে আৰু বস্তুটো এনেকা সিস্টেমৰ মাইক আৰু এই বস্তুটো আপোনাৰ যেনেকা দেখিছে এটো পুৰা কলাৰ এটো পঞ্চ এটা পঞ্চ থাকে তাত এটো আপোনাৰ ডিঙিত লগাব জানে আৰু যদি ইউটিউবাৰ হয় আৰু মাইকৰ ব্যৱস্থাবোৰ এটো মাথাত লগাব গম পালে ডিঙিত লগাই কিনে এনেকা পুৰা ৰেকৰ্ড কৰিব ৰেকৰ্ডটো বহুত ভালে হয় মানে ভাল মানে আপোনাৰ বয়া মাইক যোনটো আছে সেম টু নহয় ধৰক বয়া মাইকে যদি 100% ক্লিয়াৰিটি দিব পাৰে তেনে হলে এটো 98% 97% ক্লিয়াৰিটি দিব পাৰিব আপোনাক যদি মই কৈছো এটো লব পাৰিব আপুনি যদি ইউটিউব চলায় বস্তুটো ভালে আছে তো আজিলৈ ভিডিওটো ইমানে ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব নাপাৰিব লগতে সাবস্ক্ৰাইবৰ লগত বেল আইকনটো দবাই দিব কাৰণ যদি বেল আইকন দবাই তেনে হলে মোৰ নতুন ভিডিও নোটিফিকেশন পাব আজিলৈ মানে গুড বাই